তুমি ধন্যবাদ জনাইছোঁ আমাৰ জিমাৰ এক্সেলেণ্ট একাডেমী বিষয়ববীয়াসকলক, বিশেষকৈ শিক্ষাগুৰু আৰু শিক্ষয়িত্ৰীসকলক। তেওঁলোকে প্ৰতি বছৰে ওচৰ চুবুৰীয়া ৰাইজক মাতি আনি পেলাই ৰমজান মুবাৰক মাহত ইফতাৰ পাৰ্টিৰ সুবন্দোবস্ত কৰে আৰু ইয়াত ৰাইজৰ সহযোগ পূৰ্ণাংগভাৱে ৰাইজৰ সহযোগ পায় আৰু প্ৰতি বছৰে মোকো নিমন্ত্ৰণ জনায়। ইয়াৰ যিটো শৈক্ষিক দিশ এইটো পৰ্যালোচনা কৰা হয়। সেই হিচাপে বছৰেকীয়া যিটো পৰীক্ষা হয় তাত সৰ্বাধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উৎসাহ আৰু প্ৰেৰণা যোগাবৰ কাৰণে ট্ৰফি ব্যৱহাৰ কৰা হয়, চাৰ্টিফিকেট দিয়া হয়, ট্ৰফিও দিয়া হয়, যাতে ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত উৎসাহ আৰু প্ৰেৰণা পাই পেলাই ভাল ৰিজাল্ট কৰে, তাৰ কাৰণে তেওঁলোকক উদগনি যোগোৱা হয়। আৰু তাত ৰাইজৰ সহযোগিতা এইটোখনতে ৰাইজৰ সহযোগিতাও হয় আৰু তেওঁলোকে ৰমজান মুবাৰক মাহৰ যিটো ইফতাৰ পাৰ্টি, ইফতাৰৰ বন্দোবস্ত কৰি পেলাই তেওঁলোকে ৰাইজকো সেৱা আগবঢ়ায়, ৰাইজৰ পৰা দোৱা আৰু আহি বা